টাউনৰ মাজমজিয়াত আমাৰ এটি পুৰণি শংকৰদেৱ নামঘৰ আছে আৰু সেই নামঘৰত বছৰি ভাদ মাহত আমাৰ ইয়াত বসবাস কৰা আমাৰ যিমানখিনি অসমীয়া লোক আছে একেলগে নাম কীৰ্তন কৰে আৰু এই বছৰ এই পবিত্ৰ ভাদ মাহৰ দিনত এই নাম কীৰ্তন যিটো হৈ আছে ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই বহুত এটা পবিত্ৰ অনুভৱ কৰিছোঁ আৰু খুব ভাল লাগিছে। আমি সকলো জানো এই ভাদ মাহটোত সকলো গাঁৱে ভূঞে নাম কীৰ্তন বিভিন্ন কাৰ্যসূচী পূজা অৰ্চনাবিলাক হয়। কোকৰাঝাৰতো আজি আমাৰ যিখিনি আমাৰ অসমীয়া লোক আছে সকলো মিলি পেলাই এই নাম কীৰ্তন কৰা ঈশ্বৰক ভক্তি কৰা এই পৰিৱেশটো দেখিবলৈ পাই খুব ভাল লাগিছে আৰু এইটো আজিৰ কথা নহয়, এইটো দশকে দশক ধৰি ইয়াত কৰি আছে। গতিকে আমাৰ কোকৰাঝাৰখনত শান্তি ঘূৰাই অনাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় পুনৰ ঘূৰাই অনাৰ কাৰণে আৰু এই কোকৰাঝাৰখন সদায় যাতে শান্তিত থাকে ইয়াৰ কাৰণে আজি সকলো নিজৰ নিজৰ লেভেলত বিভিন্ন কাৰ্যপন্থাৰে কাম কৰি আহিছে। মই ধন্যবাদ জনাওঁ আমাৰ যিসকল এই অনুষ্ঠানৰ লগত জড়িত আছে তেখেতসকলে কোকৰাঝাৰত আগতে যিবিলাক কঠিন সময় আছিলে, যি সময়ত হিংসা এটা পৰিৱেশ আছিলে, সেই সময়তো ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি আহিছে যে আমাৰ ইয়াত শান্তি ঘূৰি আহিব লাগে, ভাল পৰিৱেশ আহিব লাগে আৰু আজি আমি খুব ভাল এটা পৰিৱেশ পাইছোঁ আৰু সেইকাৰণে সকলো জাতি জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে আমাৰ প্ৰয়াস চলি আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিধায়কসকলক অসম দৰ্শন দিছে। বিটিআৰ চৰকাৰৰ তৰফৰ পৰাও আমি বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাকত অনুদান দিয়া, বিভিন্ন আঁচনি দিয়া আৰম্ভ কৰিছোঁ আৰু কোকৰাঝাৰৰ মাজমজিয়াত নামঘৰ আছে, সাহিত্য সভা আছে, সকলোকে মিলি পেলাই ইয়াত কিছুমান ফাণ্ড আমি দিবলৈ বিচাৰিছোঁ, যাৰ দ্বাৰা যিটো নিৰাশাটো আশালৈ ঘূৰি আহে, যাৰ দ্বাৰা ইয়াত সমন্বয়টো সদায় থাকে, যাৰ দ্বাৰা আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাসটো সদায় থাকে, এইটোকে মই কামনা কৰিছোঁ। আৰু পবিত্ৰ এই ভাদ মাহৰ সেই পবিত্ৰ সময়ত মই সকলো জাতি জনগোষ্ঠী সকলো ৰাইজক মই আমাৰ বিটিআৰ চৰকাৰৰ তৰফৰ পৰা মই এই সময়ত অভিনন্দন আৰু শ্ৰদ্ধা নিবেদিছোঁ।